নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ ভালে। এয়া মই ধান তুলিবলৈ লৈছোঁ। সেইদিনা যে আপোনালোকক দেখাইছিলোঁ ধান ৰ'দত দিছোঁ বুলি, সেয়াই এইখিনি ধানখিনি তুলি লওঁ বুলি ভাবিছোঁ। চাই থাকিব। ধান তুলিবলৈ ল'লেনো কি হ'ব, এফালে ল'ৰাৰ আমনীয়া ছটিবিলাক আছেই নহয়, আকৌ ল'ৰাক মনাই মেলি একেবাৰে আৰু পঠিয়াই লৈছোঁ। তাৰপাছতে ধানখিনি তোলোঁ বুলি এয়া ধানখিনি বেগত সুমুৱাই লৈছোঁ। আপোনালোকে দেখিছেই, দুটা বেগত অলপ অলপকৈ সুমুৱাই মেলি নিব পৰাকৈ ভিতৰত থৈ ল'লোগৈ। তাৰপাছতে ইটো বেগ আকৌ চুচৰাই মেলি নি ভিতৰত থ'লোগৈ। তাৰপাছতে ইয়াত টিং এটা লৈ টিংটোত অলপ অলপকৈ নি ভৰাই দিছোঁগৈ তাতে। মই এনেকৈয়ে ধান তোলোঁ, আপোনালোকে কেনেকৈ তোলে জনাবচোন। ট্ৰেক্টৰে ধান মৰা হয় যে, এইয়া ট্ৰেক্টৰে মৰণা মৰা হয়, সেইকাৰণে ইমান ধূলি হয়। ইয়াত চাওকচোন, ইমান ধূলি। সেইকাৰণে মই এইখিনি এতিয়া ডলা এখনত জাৰি ল'ম। একেবাৰে মই দূৰতে যাম, কাৰণ বৰ ধূলিও ঘৰৰ ভিতৰলৈকে সোমাই, সেইকাৰণে। এয়া এইখিনি চফা হৈ গ'ল, থৈ আহোঁগৈ এতিয়া। কথা যে এবাৰ গোটেইখিনি উঠাই আনিছোঁ। ইমান ধূলি দেখিছেনে? নাকটো যে ধূলি সোমালে। এইখিনি শেষ আৰু জাৰিবলৈ নাই, গতিকে এইখিনি থৈ আহিলোঁগৈ। থৈ অহাৰ পাছতে ভাবিলোঁ চানা চটপটি খাই লওঁ। ল'ৰাটোৱে চানা চটপটি আনিলেগৈ আৰু খাই মোৰ যি অৱস্থা নহয়, একদম জলকীয়াই পৰি ইফালে গুৰ খাই আছোঁ। আচলতে মই বেছি জ্বলা খাব নোৱাৰোঁ, সেয়াই মোৰ এই অৱস্থাত। ভাবিছিলোঁ বৰষুণ জাক আহিব বুলি, সেইকাৰণে বৰষুণ জাকৰ কাৰণে ৰৈ আছিলোঁ। আজি ভাবিছিলোঁ বৰষুণত তিতিম বুলি, কিন্তু বৰষুণ নিদিলেই গধূলিলৈকে। কিমান বুজিলে নাই নুনু? সেইদিনাখন তামোল বুটাত লাগি গ'লোঁ। মানে সেইদিনাখন আচলতে মানুহজনে অকল গাটো খান্দিহে ৰাখিলে, তামোলখিনি পুতা নহ'ল। সেইকাৰণে এয়া দেখিছে আপোনালোকে, এইটো পদ্ধতিৰে আপোনালোকে তামোল পুতেনে বাৰু ক'বচোন। আমাৰ এনেকৈ পলিথিনত নুপুতিলে কি হয়, গোটেই উৰি ধৰে আৰু গোটেই তামোলবিলাক বেয়া হৈ যায়। সেইকাৰণে আচলতে আমাৰ এনেকৈ পলিথিনত সুমুৱাই পুতা হয়। আপোনালোকে কেনেকৈ পুতে জনাবচোন। এয়া পইচা লৈ জাকৈ বাবলৈ খালৈ বিচাৰি আহিছিলোঁ, কিন্তু নাই, নেপাওঁ। জাকৈ বোৱা নহ'বই নেকি, জাকৈখনেই কিনি থৈ দিয়া 5 বছৰমান হ'ল। জাকৈ বোৱা খাই নহ'ব। খুৰীদেউ জাকৈ বোৱাই নহ'ব মোৰ, যে যি দেখিছোঁ ধোৱা চাঙতে জাকৈ উঠি আছে। 5 বছৰ বেছিয়ে হ'ল। খুৰীদেউৱে কৈছে একেলগে জাকৈ বাবগৈ পাৰিম দেখোন বুলি। মই কৈছোঁ খালৈয়ে নাই দেখোন। হাত বেগেটা ওলোমাই ল'ব লাগিব। আজি যাম বুলি লগ ধৰিছিলে। এইফালে খালৈ পালোঁ, এফালে কঁঠাল পালোঁ। যাওঁগৈ দেখোন খুৰীদেউ। এতিয়া লৈ ঘৰলৈ গৈ আছোঁ। আজি জাকৈ বামগৈয়ে বাম তাৰমানে আৰু। হেৰিখনত জাকৈখনৰ ৰছীও বান্ধিবলৈ আছে নহয়। ইফালে কঁঠাল টুকুৰা গধুৰ হোৱাৰ কাৰণে মই ল'ৰাটোৰ চাইকেলৰ কেৰিয়াৰ ফালে দি দিলোঁ। আপোনালোকে দেখিছেনে? এয়া ঘৰ আহি পাই জাকৈখন ৰছীডাল বান্ধি লৈছোঁ, যিহেতু জাকৈখন এদিনো বোৱা নাই। কিনাৰ নিচিনাকৈ মানে যেনেকৈ কিনিছিলোঁ তেনেকৈ মানে ওপৰত ৰাখি থৈ দিছিলোঁ, কিন্তু শেষত জাকৈ বাবলৈ যোৱাই নহ'ল, গম পায়নে? আৰু কিয় যোৱা নহ'ল পিছৰটো ভিডিঅ'ত আপোনালোকক জনাই আছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাই।